পেন 2.0 লঞ্চ হৈ গৈছে আজিৰ দিনত ভাৰতবৰ্ষত অকল পেন 2.0ৰে কথা চলি আছে এই যে পেন কাৰ্ডখন আছে এইখন মোৰে পেন কাৰ্ড হয় এইখনৰ কোনো ধৰণৰ আজিৰ দিনত ভ্যালু নাই কিন্তু কিউআৰ কোড থকা পেন কাৰ্ডৰ কথা হৈছে আৰু মোৰ ইয়াতে অলৰেডি কিউআৰ কোড থকা পেন কাৰ্ড আছে এইখন পেন কাৰ্ড যিখন আছিল এইখন মই কাৰেকচন কৰি এইখন বনাইছো এতিয়া কথা হল কিউআৰ কোড থকা পেন কাৰ্ডৰ কথা কৈছে তো কিউআৰ কোড থকা পেন কাৰ্ডটো অলৰেডি আছে মানুহৰ তাত তো কি কাৰণে গভৰ্ণমেণ্টে 2.0 লঞ্চ কৰাৰ কথা কৈছে ইমান টকা কি কাৰণে খৰচ কাৰণ অলৰেডি যত নেকি কিউআৰ কোড থকা পেন কাৰ্ড লঞ্চ কৰিয়ে দিছিলে তো ইয়াৰ ভিতৰতো বহুত ধৰণৰ কথা আছে ভিডিঅ'ৰ মাজত আমি এই কথাবোৰ আলোচনা কৰিম পেন 2.0 লঞ্চ কৰাৰ প্ৰথম কাৰণ হৈছে ফ্ৰডুলেণ্ট আৰু স্কেমক ৰিডাকচন কৰিব আৰু প্ৰিভেনচন কৰিব সেকেন্ড এটা ইউজাৰ ফ্ৰেন্ডলি পোৰ্টেল লঞ্চ কৰিব যেটো নেকি সকলো মানুহৰ কাৰণে ইজি হ'ব ইউজ কৰাৰ কাৰণে এই যে ফ্ৰডুলেণ্ট আৰু স্কেম প্ৰিভেনচন আৰু ৰিডাকচন কৰাৰ কথা কৈছে গভৰ্ণমেণ্টে মেইনলি টেক্স যে চুৰি কৰে মানুহে অকল ডাঙৰ ডাঙৰ যিবোৰ বিজনেছমেন আছে বা ডাঙৰ ডাঙৰ যিবোৰ মানুহ আছে সেইবোৰে যে টেক্স চুৰি কৰে এনেকুৱা কথা নহয় বহুত ধৰণৰ মিডল ক্লাছ মানুহো আছে যে নেকি টেক্স চুৰি কৰে আৰু সেইখিনিক প্ৰিভেন্ট কৰাৰ কাৰণে 2.0 লঞ্চ কৰা হৈছে আজিৰ যেটো সিনাৰিও আছে পেন কাৰ্ডত যদি কোনো ধৰণৰ কাৰেকচন কৰিব লাগে বা পেন কাৰ্ডত যদি কোনো ধৰণৰ মডিফিকেশন কৰিব লাগে তেতিয়াহলে ম্যাক্সিমাম মানুহে নাজানে যে কি ধৰণে মডিফিকেশন কৰিব পাৰি হয়ৰাস এটো অনলাইনে কৰিব পাৰি কোনো ধৰণৰ সমস্যা নাই কিন্তু ম্যাক্সিমাম মানুহে এটো নাজানে সো সেই বস্তুখিনিকে ইজি প্ৰসেস কৰাৰ কাৰণে ইউজাৰ ফ্ৰেন্ডলি কৰাৰ কাৰণে এটা ইউনিফাইড প্ল্যাটফৰ্ম বনাব পেন 2.0 যেটো পোৰ্টেল বনাব হেতু কমপ্লিটলি অনলাইন হ'ব পেপাৰলেস হ'ব কোনো ধৰণৰ হেসেল নাই কমপ্লিটলি হেসেল ফ্ৰী লগতে কোনো ধৰণৰ পইচা দিব নালাগে আপোনাক পেন কাৰ্ডখন বনোৱাৰ কাৰণে কিন্তু সেই পেন কাৰ্ডখন আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিতে আহিব কিন্তু যদি আপোনাক ফিজিক্যাল ফৰ্মেটত পেন কাৰ্ড লাগে তেতিয়াহলে এটা ফি দিব লাগিব এই যিখন কিউআৰ কোড থকা পেন কাৰ্ড আছে নহয় সেই পেন কাৰ্ডখন যদি স্ক্যান কৰো তেতিয়াহলে আমাৰ ডিটেইলছ পোৱা নাযায় কিন্তু 2.0 এটা কিউআৰ ৰিডাৰ এপ্লিকেশন বনাব যেটো থ্ৰুতে ভেৰিফিকেশন বহুত ইজি হৈ যাব আৰু সকলোবোৰ ডিটেইলছ সেই কিউআৰ কোডটো স্ক্যান কৰাৰ লগে লগে ভিজিবল হৈ যাব এটা সবতকৈ ইম্পৰ্টেন্ট কথা দেখো এই যে মোৰ পেন কাৰ্ডখন আছে যেটো নেকি কিউআৰ কোড আছে এই পেন কাৰ্ডখন এতিয়া ইউজেবল নহব নেকি বা ইনভ্যালিড হৈ যাব নেকি এনেকৈ যদি আপুনি ভাবি আছে তেতিয়াহলে আপুনি কমপ্লিটলি ৰং এটো ইউজ হৈ থাকিব কমপ্লিটলি ইউজেবল হ'ব আপুনি যদি এইখনক মডিফিকেশন কৰিব বিচাৰে তেতিয়াহলে আপোনাক ৰিকুৱেষ্ট ৰেজ কৰিব লাগিব ৰিকুৱেষ্ট ৰেজ কৰাৰ লগে লগে আপোনাৰ মডিফিকেশন যেটো পেন কাৰ্ড আছে হেতু আপোনাৰ ঘৰত বা আপোনাৰ ইমেইল এড্ৰেছত আহি যাব পেন 2.0 লঞ্চ হৈছে কিন্তু এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই সো পেন 2.0 ষ্টাৰ্ট হোৱাৰ আগতে আপুনি যদি মোবাইল নম্বৰ ইমেইল আইডি বা এড্ৰেছ চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে আধাৰ বেসড অনলাইন সাৰ্ভিসৰ থ্ৰুতে আপুনি চেঞ্জ কৰিব পাৰিব কোনো কষ্ট দিব নালাগে কিন্তু আপোনাৰ নাম কাৰেকচন যদি কৰিব বিচাৰে ডেট অফ বাৰ্থ যদি কাৰেকচন কৰিব বিচাৰে গাৰ্জিয়ানৰ নাম যদি কাৰেকচন কৰিব বিচাৰে তেতিয়াহলে আপোনাক অফলাইন মোডত এখন ফৰ্ম সাবমিট কৰিব লাগিব বা পেন চেণ্টাৰত গৈ গলে কামটো কৰিব লাগিব কিন্তু 2.0 ষ্টাৰ্ট হোৱাৰ পিছত এইবোৰ কোনো ধৰণৰ কৰিব নালাগে কমপ্লিটলি অনলাইনৰ যোগেদি আপোনালোক কৰিব পাৰিব নতুন পেন কাৰ্ড কেনেকৈ পাব যদি নিউলি এপ্লাইড হয় তেতিয়াহলে তো কোনো প্ৰবলেম নাই আৰু যদি কাৰেকচন কৰিব লাগে বা মডিফিকেশন কৰিব লাগে বা আপগ্ৰেড কৰিব বিচাৰিছে তেতিয়াহলে আপগ্ৰেড ৰেজ কৰিব লাগিব প্ৰসেসখিনি কৰিব লাগিব প্ৰসেসখিনি কৰাৰ পিছতে আপোনাৰ ইমেইল আইডিত নতুন পেন কাৰ্ডখন আহি যাব আৰু যদি আপুনি ফিজিক্যাল ফৰ্মেটত বিচাৰে তেতিয়াহলে আপোনাৰ কৰেসপন্ডেন্স এড্ৰেছত আহি যাব এতিয়া অকমান কথা পাতো হোৱাট ইজ ইউনিফাইড পোৰ্টেল ফৰ পেন 2.0 আজিৰ দিনত তিনিটা পোৰ্টেলত পেন ৰিলেটেড সাৰ্ভিসবোৰ পোৱা যায় এই তিনিটা পোৰ্টেল হল ইনকাম টেক্স ই ফাইলিং পোৰ্টেল UTI ISTL পোৰ্টেল আৰু প্ৰটিন ই গভৰ্ণমেণ্ট পোৰ্টেল তো এই তিনিটা প্ল্যাটফৰ্মকে এটা প্ল্যাটফৰ্মত লৈ আহিব ইয়াৰ ভিতৰতে আৰু এটা কথা কওঁ যদি কাৰোবাৰ দুখন বা দুখনতকৈ বেছি পেন কাৰ্ড কৰিছে ইন্টেনশনালি বা নন ইন্টেনশনালি তেতিয়াহলে জলদি আপুনি পেন কাৰ্ড অফিচত যাই গলে এসেসিং অফিচাৰৰ লগত কথা পাতি কমপ্লিট ডিটেইলছখিনি দিয়াৰ পিছত এখন পেন কাৰ্ড ডিএক্টিভেট কৰক আদাৰৱাইজ 10000 পেনাল্টি আৰু বহু ধৰণৰ চাৰ্জেস লাগি যাব পাৰে এটোৰ বিষয়ে যদি ডিটেইলছত ভিডিও লাগে তেতিয়াহলে কমেন্ট বক্সত জনাব মই ডিটেইলছত ভিডিও কৰিম আৰু এটা কথা যদি আপোনাৰ পেন কাৰ্ডখন হেৰাইছে নেক্সট ভিডিও হেতুৰ ওপৰত আহি আছে যে পেন কাৰ্ডখন হেৰালে কেনেকৈ আপুনি ঘৰৰ পৰাই অকল মাত্ৰ 50 টকা পেমেন্ট কৰি নতুন পেন কাৰ্ড এখন আনিব পাৰিব তো এনেকৈ ইনফৰমেটিভ ভিডিওৰ কাৰণে মোক সাবস্ক্ৰাইব আৰু ফলো নিশ্চয়কৈ কৰিব